হাই গাইজ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে মোৰ তৰফৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিলোঁ। গাইজ বলক এতিয়া মেজি পতা জেগালৈ যাওঁ, তাত কিমান কি কৰিছে চাই আহোঁগৈ। চাওক মেজি বনাই আছে, এইটো মোৰ লগৰখিনি চাওক। গাইজ এয়া চাওক, হেৰি খানা বনাই আছে। কিবা কিবি এয়া ব্ৰইলাৰ মাংস খানা বনাই আছে। গাইছ এয়া ভাজি দিছে, এবাৰ খাই দেখুৱাই দিওঁ গাইছ চাব। কি কি বনাইছে? গাইজ খানা বনোৱা হৈ গ'ল, এতিয়া খাবলৈ হ'ল। ৰঙালাও ভাজি, তাৰপিছতে এইফালে আলু আৰু ব্ৰইলাৰ মাংস ভাজি। গাইজ এতিয়া খাবলৈ ষ্টাৰ্ট কৰি দিম দে আৰ। ভাত খাই আছো। গাইজ ফাইনেলি খোৱা বোৱা হৈ গ'ল। এয়া হৈছে মেজি, এইটো চাওক দুটা। এইবোৰ কাইলৈ ৰাতিপুৱা জ্বলাব, কাইলৈ ৰাতিপুৱা আহিব লাগিব। মানে মই এতিয়া নাথাকোঁ, ঘৰলৈ যামগৈ। ঘৰত আলু ৰখা কৰিব লাগিব মানে, সেইটো কাৰণে ঘৰলৈ যাবলগীয়া হ'ল। গাইজ আজি ভেলাঘৰ নাথাকোঁ, এতিয়া ঘৰলৈ আহিলোঁ। মানে আজি ঘৰত মানে আলু ৰখা কৰিব লাগিব বাৰীত, নহ'লে আলু চুৰে নিয়ে। মানে চুৰে নিয়েতো ডাঙৰ কথা নহয় বাৰু, গছ মানে উঘালি পিনি এনে লোকচান কৰি দিয়ে যে, সেইটো কাৰণে ঘৰত আজি থাকিব লাগিব বাৰীত। এতিয়া বাৰীত পাপাই কিবা বনাই আছে, ব'লক কি বনাই চাওঁগৈ, মানে ৰাতি ৰখীয়া হ'বৰ কাৰণে। ব'লক। এইফালে মাংস ভাজিবলৈ মিঠাতেল আৰু পিঁয়াজ মানে গৰম কৰি আছে, আৰু এইফালে মাংস বোলে এয়া আলু আৰু মূলা মাংস লগত ভাজিব। পিঁয়াজ জলকীয়া নহৰু চব দিয়া যায়। ইফালে মাংস দি দিয়া হ'ল। তাৰপিছতে ভাজিত আলু আৰু মূলা দিব, ধুই লৈছে অলপ। গাইছ এতিয়া ভাজি বনাই হৈ গ'ল। গাইছ আমি এতিয়া বাৰীত আলু ৰখীয়া কৰি আছোঁ। এতিয়া 3:30 বাজিলে। এইজনে চাওক টোপনিয়াই আলু ৰখীয়া কৰি আছে। এই চাইডে হ'লে চাইডে। গুড মৰ্ণিং গাইছসকল, ব'লক এতিয়া মেজি জ্বলাব লাগে, জ্বলাই আহোঁগৈ। কালিতো ৰোগা চোকা খোৱা হ'লেই। গাইছ মেজি জ্বলাই খতমেই দিলে, মই আহিয়ে নাপালোঁ। আজি ভিডিঅ'টো ইমানে আছিল আৰু আজিলৈ বাই বাই। ৰাইজ হেপী ভোগালী বিহু।